हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चेनेल आसाम इंग्लिश स्टाडी। सो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম ইংলিছ গ্ৰামাৰ চেপ্টাৰ 9। সো তোমালোকে কি ভিডিওটো স্কিপ নকৰিবা, স্কিপ কৰিলে আমি যে নীতি নিয়মবিলাক বুজাই দিম তোমালোকে কি বুজিবলৈ অসুবিধা হ'ব। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি লেট নকৰি টেন্সৰ ওপৰত আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। সো এতিয়া মই আলোচনা কৰিম ফিউচাৰ ইনডিফিনিট টেন্সৰ 4 নম্বৰ নিয়মটো আলোচনা কৰিম। তিনিটা নিয়ম আমি কি চেপ্টাৰ 8ত বুজাই দিছোঁ, ভালকৈ তোমালোকে সেইটো ভিডিও চাবা। এতিয়া আমি 4 নম্বৰ নিয়মটো আলোচনা কৰিম। 4 নম্বৰ নিয়মটোত আছে যে ষ্টিল টিল আনটিল আনলেছ থকা বাক্যৰ এটা অংশ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকিলে আনটো অংশ ফিউচাৰ ইনডিফিনিট টেন্স হয়। আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এটা নিয়ম পাইছিলোঁ যে ষ্টিল টিল আনটিল আনলেছ থকা বাক্যৰ এটা অংশ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকিলে আনটো অংশ ফিউচাৰ ইনডিফিনিট টেন্স হয়। সো সেই নিয়মটো একেই নিয়ম প্ৰযোজ্য ফিউচাৰ ইনডিফিনিট টেন্সত। যদি ষ্টিল টিল আনটিল আনলেছ থকা বাক্যৰ এটা অংশ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকে আনটো অংশ তোমালোকে ফিউচাৰ ইনডিফিনিট টেন্সত কৰিবা, বুজিছে? তো ইয়াতে এক্সাম্পল দিয়া আছে যে হি ষ্টে হেয়াৰ আনটিল ইউ কাম। তুমি নহালৈকে ইয়াতে কি ৰখি থাকিব। ইয়াতে আনটিল আছে সেইকাৰণে আনটো অংশ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, এইটো অংশ তেনেহ'লে ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব। তো প্ৰথমতে আমি ছাবজেক্ট ল'লোঁ, তাৰপিছত কি ছাবজেক্ট অনুযায়ী আমাৰ শ্যাল উইল দিব লাগিব। হিৰ লগত কি হয় উইল হয়। তাৰপিছত মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম ষ্টেট প্ৰেজেণ্ট ফৰ্ম কি ষ্টে হয়। তো হৈ গ'ল। তো এতিয়া মই আলোচনা কৰিম ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ওপৰত আলোচনা কৰিম। ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ইমান নিয়ম নাই, এটাই নিয়ম আছে, তোমালোকে এইবিলাক মুখস্থ কৰিবা। সো ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ আমি গঠন সূত্ৰটো এতিয়া জানি লওঁ। ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ গঠন সূত্ৰটো হ'ল যে ছাবজেক্ট প্লাছ শ্যাল বি অব্লিক উইল বি প্লাছ মেইন ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। এইটো হ'ল কি ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ গঠন সূত্ৰ। ইয়াতে এক্সাম্পল দিয়া আছে হি উইল বি প্লেইং ফুটবল। এইটো এক্সাম্পল যে তেওঁ ফুটবলটো খেলি থাকিব। এইটো কি ভৱিষ্যতে কি এইটো কামটো কৰি থকা বুজাইছে। সো এতিয়া মই ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ মানে নিয়মটো আমি এটা নিয়ম আছে, এই নিয়মটো আমি ভালকৈ বুজাই দি আছোঁ। 1 নম্বৰ নিয়মটো আছে যে কোনো বাক্যত টিল টাইম টুমৰো টিল টাইম নেক্সট ডে থাকিলে ফিউচাৰ কণ্টিনিউৱাছ টেন্স হয়। যে কোনো বাক্যত টিল টাইম টুমৰো বা টিল টাইম নেক্সট ডে থাকিলে কি এইবিলাক থাকিলে তোমালোকে সেই বাক্যটো ফিউচাৰ কণ্টিনিউৱাছ টেন্সত কৰি দিয়া আহিব। ইয়াতে এক্সাম্পল দিয়া আছে যে হি ডু দ্য ৱৰ্ক ইন দ্য ফিল্ড টিল টাইম টুমৰো। তেওঁলোক কালিলৈকে কামটো কি এই ফিল্ডত কৰিয়ে থাকিব। এইটো তেনেহ'লে কি ইয়াতে টিল টাইম টুমৰো আছে, এই চেণ্টেন্সটো আমি তেনেহ'লে কি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত কৰি দিম। ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ গঠন সূত্ৰ হ'লে আমাৰ প্ৰথম ছাবজেক্ট, তাৰপিছত কি শ্যাল বি অব্লিক উইল বি, হিৰ লগত কি হয় উইল বি, তাৰপিছত কি মেইন ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট ডুইং দ্য ৱৰ্ক ইন দ্য ফিল্ড টিল টাইম টুমৰো। সো ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ নিয়ম এটাই আছিল, আমি আলোচনা কৰিলোঁ। এতিয়া আমি কি ফিউচাৰ পাৰফেক্ট টেন্সৰ ওপৰত আলোচনা কৰিম। ফিউচাৰ পাৰফেক্ট টেন্সত আমি প্ৰথমতে কি গঠন সূত্ৰটো জানি লওঁ। ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠন সূত্ৰটো হ'ল যে ছাবজেক্ট প্লাছ শ্যাল হেভ অব্লিক উইল হেভ প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। এইটো হ'ল কি ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠন সূত্ৰ। তোমালোকে এইটো ভালকৈ মুখস্থ কৰিবা, তেতিয়া তোমালোকে কৰিব পাৰিবা। সো এতিয়া আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ নিয়মটো জানি লওঁ। এটাই নিয়ম আছে এইটোৰো, এই নিয়মটো আমি ভালকৈ জানি লওঁ যে কোনো বাক্যত বাই দিছ টাইম টুমৰো, বাই দিছ টাইম দ্য ফ্লয়িং ডে, বাই দিছ টাইম দ্য নেক্সট ডে থাকিলে কি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। যে কোনো এটা বাক্যত যদি বাই দিছ টাইম দ্য টুমৰো, বাই দিছ টাইম দ্য ফ্লয়িং ডে, বাই দিছ টাইম দ্য নেক্সট ডে থাকিলে কি ফিউচাৰ পাৰফেক্ট টেন্স হয়। ইয়াতে এক্সাম্পল দিয়া আছে যে দে প্লে ফুটবল বাই দিছ টাইম দ্য ফ্লয়িং মৰ্ণিং। ইয়াতে কি আছে বাই দিছ টাইম দ্য ফ্লয়িং মৰ্ণিং। তেওঁ কি কৈছে যে দে প্লে ফুটবল বাই দিছ টাইম দ্য ফ্লয়িং মৰ্ণিং। তেওঁ কৈছে যে ইয়াতে তেওঁ কি ফ্লয়িং মৰ্ণিংলৈকে তেওঁ ফুটবল খেলি থাকিব। ইয়াতে সেইকাৰণে কি এই চেণ্টেন্সটো ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব, কিয়নো ইয়াতে বাই দিছ টাইম দ্য ফ্লয়িং দিয়া আছে না। সো আমি এতিয়া ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিম। ফিউচাৰ পাৰফেক্ট টেন্সত কৰিম দে উইল হেভ প্লেড ফুটবল বাই দিছ টাইম
দ্য ফলোয়িং মৰ্ণিং হৈ গ'ল। চ' এতিয়া 12 নম্বৰ টেন্সটো হ'ল যে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ইমান মানে নিয়ম নাই, তোমালোকে এই গঠন সূত্ৰটো অকল জানি ল'বা, মুখস্থ কৰি থ'বা। ছাবজেক্ট প্লাছ শ্বেল হেভ বিন অবলিক উইল হেভ বিন প্লাছ মেইন ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট, এই গঠন সূত্ৰ অনুসৰি ফিউচাৰ পাৰফেক্ট টেন্সটো কৰিব লাগিব। চ' আজি মই ইমানে আলোচনা কৰিম, নেক্সট ভিডিঅ'ত আমি ভালকৈ বুজাই দিম, ইয়াৰ পিছৰ পৰা আৰু ভালকৈ বুজাই দিম।